কামৰূপ জিলাৰ অন্তৰ্গত বালিসত্ৰ ৰঙিয়াৰ বালিসত্ৰ সৎসংগী বংশীগোপাল সভা মহোৎসৱৰ প্ৰস্তুতি তুংগত। অহা 4 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব লগা মহোৎসৱৰ অন্ত পৰিব 8 ফেব্ৰুৱাৰীত। এই সভাত প্ৰথম দিনা হ'ব অৰিয়া প্ৰজ্বলন। প্ৰায় 1 লাখ ভক্তই অৰিয়া প্ৰজ্বলন কৰিব। আমি তাৰ দৃশ্যাংশ দেখুৱাইছো। এয়া কামৰূপ জিলাৰ অন্তৰ্গত বালিসত্ৰ ৰঙিয়াৰ বালিসত্ৰ সৎসংগী বংশীগোপাল সভা মহোৎসৱৰ প্ৰস্তুতিৰ দৃশ্য। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰাঞ্জল কলিতাই এক প্ৰতিবেদন দেখুৱাই দিব বিচাৰিছো। ক'ব লাগিব বালিসত্ৰৰ যি সৎসংগী সত্ৰৰ যি বাৰ্ষিক সভা বুলি ক'লে বৃহত্তৰ উত্তৰ কামৰূপ বিশেষকৈ হাজো সমষ্টিৰ অন্তৰ্গত বালিসত্ৰ অঞ্চল এক সুকীয়া নাম আছে। কিয়নো ক'ব লাগিব এই যি বালিসত্ৰৰ অঞ্চলত যি সভা হয় এই সভাত আৰিয়া প্ৰজ্বলনক লৈ এক প্ৰবাদ আছে যে এই অঞ্চলত আৰিয়া প্ৰজ্বলনৰ জৰিয়তে এই সভাৰ যি সুনাম এই সুনাম ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত সৰ্বজন বিদিত। মই ভিডিঅ' জাৰ্নেলিষ্ট বিশ্বজিত সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ আহ্বান জনাইছে। এইটো আচলতে বংশীগোপাল যি মন্দিৰ, এই মন্দিৰৰ সন্মুখত তেওঁলোকে ইতিমধ্যে যি অস্থায়ী পেণ্ডেল এই পেণ্ডেল ইতিমধ্যে সাজি আহ্বান জনাইছে। আচলতে যি মন্দিৰৰ যি পিছপিনে যি বিশাল আকাৰৰ যি পেণ্ডেল ইতিমধ্যে তেওঁলোকে সাজি তুলিছে। কিয়নো সভালৈ মাজত মাত্ৰ কেইটামান দিন বাকী, মাত্ৰ 4 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ যিহেতু এই বালিসত্ৰত যি সভা অনুষ্ঠিত হ'ব এই সভাক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে। যি উদ্যোক্তা কমিটি আছে উদ্যোক্তা কমিটিয়ে ইতিমধ্যে তেওঁলোকৰ যি মুখ্য আকৰ্ষণ এই মুখ্য আকৰ্ষণ তেওঁলোকে সাজি তুলিছে। মই দেখুৱাবলৈ আহ্বান জনাইছোঁ। এনেদৰে আচলতে পতাকা উত্তোলনৰ বাবে এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। এই স্থলীৰ পৰাই তেওঁলোকে যি প্ৰথম পতাকা উত্তোলনৰ 4 দিনীয়া শুভাৰম্ভণি কৰিব। সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, নান্দনিক পৰিৱেশ। কিয়নো বৰ্তমান যি প্ৰস্তুতি চলি আছে এয়া আচলতে সম্পূৰ্ণ হোৱা নাই, কিন্তু সম্পূৰ্ণৰ পথত যি পৰিৱেশ চলি আছে সেই সঁচাকৈ শলাগ ল'বলগীয়া। যি এই অঞ্চলৰ বিশেষকৈ বালিসত্ৰ অঞ্চলৰ যি সভা বুলি ক'লে যি এক সুনাম আছে সেই সুনামৰ আমি কথা পাতিবলৈ বিচাৰিছোঁ। দাদা, বালিসত্ৰ সভা এক বিশেষ সুনাম আছে, কি ক'ব এই ক্ষেত্ৰত? ঐতিহ্যমণ্ডিত বালিসত্ৰ সৎসংগী সত্ৰৰ যি সভা মহোৎসৱ ইয়াৰ পূৰ্বানুমান কোনেও কৰিব পৰা নাই এতিয়ালৈ। তথাপিও আমি এটা বিচাৰ বিবেচনাৰ পৰা 500 বছৰীয়া ঐতিহ্যপূৰ্ণ বুলি এইকাৰণেই কওঁ, কাৰণ আমাৰ মহাপুৰুষ হৰিদেৱৰ অন্যতম শিষ্য হৰিচৰণ মিশ্ৰই যেতিয়া আমাৰ এই সত্ৰ প্ৰতিষ্ঠা কৰিছিল সেই সময়ত আমি জনামতে আমাৰ তাম্ৰশলীৰ মতে শিৱসিংহই ইয়াত মাটি দান কৰিছিল। গতিকে শিৱসিংহই মাটি দান কৰিবলগীয়া এই সত্ৰ আমাৰ কমেও 500 বছৰ ঐতিহ্যৰে পূৰ্ণ এই সত্ৰ। তেতিয়াৰ পৰা বালিসত্ৰ সৎসংগী সত্ৰই সভা মহোৎসৱ চলি আছে। সভা মহোৎসৱৰ মূলত আৰিয়া উৎসৱ। এই আৰিয়া উৎসৱটো হ'ল আমাৰ যিটো আৰিয়া, সাধাৰণতে আমাৰ মানুহে যিটো চাকি জ্বলায় এই চাকিটো আমাৰ তেনেকুৱা নহয়। এই আৰিয়াটো বালিসত্ৰৰ যি কুমাৰ সম্প্ৰদায় আছে, কুমাৰ সম্প্ৰদায়ে মাটিৰ ঘূৰণীয়া চাকি এটা বনায় আৰু ইয়াত সৰিয়হ মিঠাতেল বা ঘিউ দি মাজত পুকাৰী বুলি এটা কথা এটা আছে। পুকাৰী শব্দটো যেনে আমাৰ শলিতাটো আমাৰ ইয়াত আমাৰ যিখিনি মহিলাই লঘোণে থাকি ৰাতিপুৱাৰে পৰা লঘোণে থাকি এই পুখুৰীটো বনাই সূতাৰ এটা মহুৰা আমাৰ ক'বলৈ গ'লে এই মাজত দি আজিৰে পৰা বালিসত্ৰ মহোৎসৱ আৰম্ভ। ৰঙিয়া মহকুমাৰ অধীনত থকা বালিসত্ৰ মহোৎসৱ আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। আজি পুৱাৰ ভাগত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে পতাকা উত্তোলন কৰাৰ পিছতে কয়া ৰাজচক্ৰৰ বিষয়া তথা সৎসংগী সত্ৰৰ সভাপতি মণিকংকনা ভট্টাচাৰ্য সভা মহোৎসৱৰ মূল কাৰ্যালয়ৰ দুৱাৰ উন্মোচন কৰে। সভা মহোৎসৱ পৰিচালনা সমিতিৰ সম্পাদক হেমন্ত দাসে জানিবলৈ দিয়া মতে অহা 4 ফেব্ৰুৱাৰীত অৰ্থাৎ মঙলবাৰে অনুষ্ঠিত হ'ব আৰিয়া প্ৰজ্বলন কাৰ্যসূচী। নামনি অসমৰ সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ আধ্যাত্মিক চিন্তা চেতনাস্থলী বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱ পৰম্পৰাগতভাৱে প্ৰায় 3.5 বছৰ আগৰ পৰাও অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰো 4 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ বিস্তৃত কাৰ্যসূচীৰে এই আমাৰ ধৰ্মীয় উৎসৱটো পালন কৰাৰ বাবে আমি ইতিমধ্যে যোজনা কৰিছোঁ। আজি 2 ফেব্ৰুৱাৰীৰ পৰম্পৰাগতভাৱে আমাৰ যি আৰিয়া প্ৰজ্বলনৰ বাবে কলগছ পোতাৰ শুভাৰম্ভণি কৰা বা কলগছ পোতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচী ৰাতিপুৱা 5 বজাতে আমাৰ ওচৰ চুবুৰীয়া গয়া ৰাইজে হৰিত ধ্বনি দি জয় বংশীগোপাল হৰিত ধ্বনি দি এই কলগছ পোতা কাৰ্যসূচী ৰূপায়ণ কৰিছে। অহা 4 ফেব্ৰুৱাৰীত ইয়াত প্ৰায় 1 লক্ষাধিক ভক্তৰ সমাগম ঘটিব আৰু প্ৰায় 20 সহস্ৰাধিক ভক্তই গোটেই নিশা ইয়াত আৰিয়া প্ৰজ্বলন কৰিব। লঘোণে থাকি নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰা নিজৰ মানস পূৰণ কৰাৰ বাবে ইয়াত আৰিয়া প্ৰদান কৰে আৰু যিসকল ব্যক্তিয়ে ইয়াত লঘোণে থাকি আৰিয়া প্ৰদান কৰে সেইসকল ব্যক্তিক পৰম্পৰাগতভাৱে আমি সিধা দিয়াৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ কুমাৰ সম্প্ৰদায়ে বনোৱা মাটিৰ বাচনত
ভাত ৰান্ধি খোৱাৰ ব্যৱস্থা কৰাৰ বাবে বাঁহৰ চুঙাত মিঠাতেল দিয়াৰ ব্যৱস্থা যি আছে এই ব্যৱস্থা আমি ইতিমধ্যে 20খন উপসমিতি আমি আপ্যায়ন কৰাৰ বাবে অতিথিসকলক আপ্যায়ন কৰাৰ বাবে ভক্তসকলক আপ্যায়ন কৰাৰ বাবে আমি উঠি পৰি লাগিছোঁ আৰু আৰিয়া হৈছে আমাৰ মূল বৈশিষ্ট্য এই অনুষ্ঠানৰ হৃদপিণ্ড হৈছে আৰিয়া বিশেষকৈ আমনি অসমৰ অন্য কোনো স্থানত এই আৰিয়া প্ৰচলন কৰিব দেখিব পোৱা নাই কিয়নো এই চাকিটো বিশেষভাৱে নিৰ্মিত আমাৰ কুমাৰ সম্প্ৰদায়ৰ ব্যক্তিসকলে ঘূৰণীয়াকৈ এই চাকি নিৰ্মাণ কৰা আমাৰ মহিলাসকলে লঘোণে থাকে পাকৰিৰ যি শলিতা পাকৰি বুলি কয় শলিতাৰ ব্যৱস্থা আৰু গোটা সৰিয়হ দি ইয়াত মানে আৰিয়া প্ৰচলন কৰাৰ ব্যৱস্থা গতিকে আমি উদ্যোক্তাসকলে আমি ভক্তসকলক আদৰিবলৈ আমাৰ বিশেষকৈ গাঁওবাসী সমগ্ৰ গাঁওবাসী ৰাইজে সত্ৰৰ গাঁওবাসী ৰাইজে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট NEZ নিউজ